ভাৰতবৰ্ষত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে যি সংৰক্ষণ ব্যৱস্থা আছে, এই সংৰক্ষণ ব্যৱস্থাৰ শৱযাত্ৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু এই সংৰক্ষণ ব্যৱস্থাৰ যি কফিন, সেই কফিনৰ প্ৰথমটো গজাল মাৰিছে উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ৰায়দানে। যোৱা 1 আগষ্ট 2024 তাৰিখে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ সন্দৰ্ভত, অনুসূচিত জাতি আৰু জনজাতিৰ সংৰক্ষণৰ সন্দৰ্ভত এটা বিশেষ ৰায়দান দিছে। আৰু সেই ৰায়দানে অনুসূচিত জাতি আৰু জনজাতিৰ সংৰক্ষণ ব্যৱস্থাটোৰ প্ৰতি সম্পূৰ্ণৰূপে ভাবুকি দমাই আনিছে। সেই ৰায়দানে অনুসূচিত জাতি আৰু জনজাতিৰ সংৰক্ষণ ব্যৱস্থাৰ আচলতে যি উদ্দেশ্য আছিলে, সেই উদ্দেশ্যটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি পেলাব খুজিছে। সেই ৰায়দানে কালক্ৰমত এটা সময়ত যাতে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে যি সংৰক্ষণ ব্যৱস্থা আছে, সেই সংৰক্ষণ ব্যৱস্থা সমূলাংশে নোহোৱা কৰি দিব পাৰে, তাৰ এক ব্যৱস্থা আৰম্ভণি কৰিছে। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক যদিও সন্মান আছে, তথাপিও কিন্তু এই ৰায়দানক আমি কেতিয়াও মান্যতা প্ৰদান কৰিব নোৱাৰোঁ। এই ৰায়দানক কিয় মান্যতা প্ৰদান কৰিব নোৱাৰোঁ, সেই কথাটো মই আপোনালোকৰ আগত স্পষ্ট কৰিব খুজিছোঁ। উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে আৰু তেওঁলোকে স্পষ্ট কৰি দিছে যে অনুসূচিত জাতি আৰু জনজাতিৰ যি সংৰক্ষণ ব্যৱস্থাত, সেই সংৰক্ষণ ব্যৱস্থাত অনা উচ্চস্তৰীয় প্ৰমাণপত্ৰ, নন ক্ৰিমিনেল চাৰ্টিফিকেট থাকিব লাগিব। নন ক্ৰিমিনেল চাৰ্টিফিকেট সেইসকল ব্যক্তিয়ে লাভ কৰে যিসকল ব্যক্তিৰ পৰিয়ালত 8 লাখ টকাতকৈ, বছৰি 8 লাখ টকাতকৈ কম উপাৰ্জন হয়। কিন্তু অতিকৈ দুখজনক কথাটো হ'ল কি, ভাৰতবৰ্ষৰ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে যি সংৰক্ষণ ব্যৱস্থা আছিল, সেই সংৰক্ষণ ব্যৱস্থাৰ কোনো অৰ্থনৈতিক ভিত্তি নাছিল। শেহতীয়া যি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, সেই ৰায়দানত আচলতে অৰ্থনৈতিক শ্ৰেণী বিভাজন কৰিব বিচৰা হৈছে। অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলক উচ্চস্তৰীয় লোক আৰু অনা উচ্চস্তৰীয় লোকৰ মাজত আচলতে শ্ৰেণী বিভাজন কৰিব বিচৰা হৈছে। কিন্তু সেই কথাটো সম্পূৰ্ণৰূপে ভুল। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সৃষ্টি হৈছিল সামাজিক বৈষম্যৰ ওপৰত ভিত্তি কৰি, সামাজিক ক্ষেত্ৰখনৰ ওপৰত ভিত্তি কৰি। আৰু এই যি ৰায়দান, এই ৰায়দানত যে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্তৰণৰ বিৰুদ্ধে এক হিংসুক মনোবৃত্তি সোমাই আছে, সেই কথাটো কিন্তু স্পষ্ট ৰূপত ফুটি উঠিছে। এই ৰায়দানত কোৱা হৈছে যে চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ মাজত শ্ৰেণী বিভাজন কৰিব পৰা ক্ষমতাটো থাকিব। উচ্চস্তৰীয় আৰু অনা উচ্চস্তৰীয় লোকসকলৰ মাজত শ্ৰেণী বিভাজন হ'ব। আৰু যিসকল অনা উচ্চস্তৰীয় লোক, তেওঁলোকেহে এই সংৰক্ষণ ব্যৱস্থাৰ অধীনত আচলতে সা সুবিধাসমূহ লাভ কৰিব পাৰিব। কিন্তু এই ৰায়দানে কি কৰিছে, অনুসূচিত জাতি আৰু জনজাতিৰ যি আচলতে সংৰক্ষণ ব্যৱস্থাৰ যিটো উদ্দেশ্য, ভাৰতবৰ্ষত সংৰক্ষণ ব্যৱস্থাৰ যিটো উদ্দেশ্য লৈ আচলতে স্থাপিত হৈছিল, বা ডক্টৰ বাবা চাহেব ভীমৰাওজী আম্বেদকাৰে যি উদ্দেশ্যৰে আচলতে সংৰক্ষণ ব্যৱস্থাটোৰ পোষকতা কৰিছিল, সেই উদ্দেশ্যটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰা আমি পৰিলক্ষিত কৰিছোঁ। এই কথাবোৰ হয়তো অসম মুলুকত আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলে এতিয়ালৈকে ভালদৰে বুজি উঠা নাই। কিন্তু এটা কথা সকলোৰে জ্ঞাতাৰ্থে মই কৈ থওঁ যে এই যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই প্ৰক্ৰিয়াৰ দ্বাৰা কি হ'ব, অনুসূচিত জাতি আৰু জনজাতিৰ এটা প্ৰজন্মই সংৰক্ষণ ব্যৱস্থাটোৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'ব। এটা সময়ত ভাৰতবৰ্ষত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে যি সংৰক্ষণ আছে, সেই সংৰক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। কাৰণ আপোনাৰ পৰিয়ালত যদি কোনো লোকে, অনুসূচিত জাতি আৰু জনজাতিৰ কোনো লোকে সংৰক্ষণ ব্যৱস্থাৰ অধীনত চাকৰি পাইছে, বা যিকোনো সংৰক্ষণ ব্যৱস্থা নোলোৱাকৈ চাকৰি পাইছে, তেতিয়াহ'লে সেই পৰিয়ালটোত আৰু কেতিয়াও কোনো লোকে সংৰক্ষণ ব্যৱস্থাৰ সা সুবিধা লাভ কৰিব নোৱাৰিব। এইটোৱেই হ'ল
অনা উচ্চস্তৰীয় প্ৰমাণপত্ৰ বা নন ক্ৰিমিলেয়াৰৰ যিটো আচলতে কি বুলি কয় পৰিকাঠামো, যিটো চিন্তা, আৰু এই চিন্তাটো যদি স্পষ্ট ৰূপত যদি সম্পূৰ্ণৰূপে যদি ইয়াত ইমপ্লিমেণ্ট হয়, সম্পূৰ্ণৰূপে যদি এইটো ব্যৱহাৰযোগ্য হৈ পৰে, তেতিয়াহ'লে কিন্তু অনুসূচিত জাতি আৰু জনজাতি সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। সেই কথাটো কিন্তু এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ ক'ব খুজিছোঁ যে ভাৰতবৰ্ষৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ যি আচলতে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক উত্তৰণ, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক উত্তৰণৰ কথা বেলেগকৈ কেতিয়াও কোনোধৰণে চিন্তাই কৰা নাই। মই অসমৰ কথা যদি ক'বলৈ যাওঁ, অসমতো অনুসূচিত জাতিৰ লোকসকলক কেৱল মাত্ৰ প্ৰবঞ্চনা কৰি আহিছে। অনুসূচিত জাতিৰ লোকসকলৰ যিবোৰ প্ৰাপ্য অধিকাৰ আছে, সেই প্ৰাপ্য অধিকাৰসমূহৰ পৰা কেৱল মাথো বঞ্চিত কৰি আহিছে, প্ৰবঞ্চনা কৰি আহিছে, ঠগি আছে। আঁচনিৰ নামত কণা হাঁহক পতান দি আছে। নিবনুৱা সমস্যাৰ বৃদ্ধি হৈছে, কিন্তু ৰোধ কৰাৰ কোনো পৰিকল্পনা হাতত লোৱা নাই। বেকলগ পদ পূৰণ কৰাৰ কোনো পৰিকল্পনা হাতত লোৱা নাই। অনুসূচিত জাতিৰ লোকসকলৰ বৃহত্তৰ স্বাৰ্থত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ভূমিহীনভাৱে অনুসূচিত জাতিৰ লোকসকল বসবাস কৰি আছে, কিন্তু ভূমি প্ৰদানৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। অনুসূচিত জাতিৰ লোকসকলৰ যি আচলতে সমস্যা আছে, সেই সমস্যাসমূহ সদায় সমস্যা হৈ আছে। এইসমূহ ৰোধ কৰাৰ কোনো ধৰণৰ চিন্তা কৰা নাই। বৰঞ্চ আমাৰ যিসমূহ আছে, যদি আমাৰ উন্নয়নৰ কাৰণে, অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে কিবা আঁচনি আহিছে, সেই আঁচনি অনুসূচিত জাতিৰ উন্নয়নত খৰচা নকৰি বা অনুসূচিত জাতিৰ উন্নয়নত ব্যৱহাৰ নকৰি অন্যান্য কিছুমান শিতানত খৰচ কৰি দিছে, যিবিলাকৰ পৰা অনুসূচিত জাতিৰ ৰাইজৰ কোনো ধৰণৰ উন্নতি নহয়। আৰু তাৰ পাছতো কি কৰিছে, এই যি চৰকাৰৰ যি প্ৰক্ৰিয়া, আচলতে সৰ্বভাৰতীয় পৰ্যায়ত অনুসূচিত জাতি আৰু জনজাতিক, বিশেষকৈ দলিত লোকসকলক কেনেধৰণৰ আচলতে কেনেধৰণে ব্যৱহাৰ কৰি আহিছে এই ভাৰতবৰ্ষত সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, এই কথাটো সৰ্বজন বিদিত। ইয়াত আৰু বৰ বহলাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু সকলোৰে চকু সংৰক্ষণ ব্যৱস্থাৰ ওপৰত, আৰু শেহতীয়াকৈ চৰকাৰৰ, সমাজৰ যি আচলতে ধ্যান ধাৰণা, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকসকলৰ যি সংৰক্ষণ ব্যৱস্থাৰ প্ৰতি যি ধ্যান ধাৰণা পোষকতা কৰি আহিছে এই চৰকাৰখনে, বা বৰ্তমানলৈকে যিমানবোৰ চৰকাৰে শাসন কৰি আহিলে, প্ৰতিখন চৰকাৰে যি আচলতে ধাৰণা পোষকতা কৰি আহিছে, সেই সুৰতেই সুৰ মিলালে এই উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়দানে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই এই ৰায়দানক কেতিয়াও মান্যতা প্ৰদান কৰিব নোৱাৰোঁ, আৰু এই ৰায়দানৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। এই ৰায়দানক আমি প্ৰত্যাহ্বান জনাম, আৰু সমান্তৰালকৈ ৰাজপথৰ সংগ্ৰাম চলিব, অতি তীব্ৰতৰ হ'ব। মুঠৰ ওপৰত অনুসূচিত জাতি জনজাতিৰ সংৰক্ষণ ব্যৱস্থা, ডক্টৰ বাবা চাহেব ভীমৰাওৰামজী আম্বেদকাৰে যি উদ্দেশ্যৰে এই সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰি থৈ গৈছে, সেই উদ্দেশ্য যেতিয়ালৈকে ফুলফিল নহয়, সেই উদ্দেশ্য যেতিয়ালৈকে সফল প্ৰাপ্তি নহয়, তেতিয়ালৈকে কিন্তু সংৰক্ষণ ব্যৱস্থাৰ ওপৰত যি শক্তিয়ে আচলতে হাত থ'ব, সেই শক্তিৰ হাত ভাঙি দিবলৈ আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। এই কথাটো স্পষ্ট কৰি দিছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভীম।